हेलो गाइस की खबर मैं भी आपलोक सकलोके स्वागतम जनाइছো मोर अइन एटी भिडिओले। तो गाइस दासा লৈ পহুমালৈ ওলাইছো মানে বাঁহ কাটিবলৈ যাওঁ। এয়া মাঘৰ বিহু দিনাখন মানে উৰুকা ৰাতি দিনাখন আমাৰ এইফালে জেওৰাখন মানে চুৰে লৈ গ'ল ৰাতি চুৰি। তো সেইকাৰণে পহুমৰাৰ পৰা দাদাহঁতৰ ঘৰৰ পৰা মানে বাঁহ কাটিবলৈ যাওঁ মানে। তো গাইস ফাইনেলি আহি দাদাহঁতৰ ঘৰত পাই গ'লোহি। দাদাহঁতৰ ঘৰত পাইও এতিয়া বাহনীলৈ আহিলোঁ বাঁহ কাটিবলৈ দাদাহঁতৰ পুৰণা ভেটিলে। এয়া কোনফালৰ পৰা কাটো ঐ সেইজোপা তাখন বাঁহবোৰ কোমলীয়া কোমলীয়া ন বেছি ডাঙৰ নাই দেখোন চব এবছৰীয়া বাঁহ এইডালকে উৰাই দিওঁ। তো গাইছ বাঁহডাল কাটি লওঁ দেই নহ'লে দিগদাৰ হ'ব মোবাইলটো ধৰি থাকিবলৈ মানে। তো গাইছ এইডাল কাটিলোঁ জেচিবিৰ লগত পুতিলি নেকি ট্ৰেক্টৰ ইয়াত মাছ এতিয়া ইয়াত মাছ আছে নাই এই খালটোত অঁ এইটো ধৰিলি মেলা মাছ নে এনেকৈ লোকেল মাছ লোকেল অঁ বল গাইছ মই এটা গাহৰি বুলি ভাবিছে নেকি মই গাহৰি নহয় মই সৰু যে দাদাহঁতৰ হাততকৈ সেইকাৰণে মোক বেছি কাম কৰিব নিদিয়ে মানে। দাখন ল'ব দিছে সেয়া দাদাই বাঁহডাল নি দি আছে সেই Oh my God! Wow! সেয়া এতিয়া সেইডাল বাঁহডাল পিচ পিচ কৰিব লাগিব পুৰা স্কুটি আগফালে লৈ ঘৰলৈ যাম মানে ৰুমলৈ যাম। হে নামঘৰটো এই MSC টোৱে বনাই দিছে নেকি এইফালে স্কুলখনতো MSC ইয়াতো MSC আমাৰ অঁ তই আকৌ মোৰ ইউটিউব চেনেল আছে নহয় কেতিয়া মই নাই বুলি কৈছিলো তাৰ নাই আকৌ ঘৰ ৰুমত নাই এফালে অভিনন্দন ৰাইডাৰ অভি বুলি ইয়াৰ নাম এইফালে এতিয়া লখিমপুৰলৈ যাব আৰু এইফালে তাৰ মাজু ককাই দিওঁ আৰু এইফালে মাজু বৌ শিমলুগুৰিৰ পৰা আনিলোগে আৰু অঁ টাউনত মই পাপাই মই আছো এতিয়া কালি পৰহি সিহঁতি গৈছে বিহুত অঁ সেইবুলি কেইদিনমান তাতে থাকক বুলি কেইদিন থাকে নাজানো মোক যাওঁ মই যাওঁ দেই যাওঁ নাযাওঁ আমি এতিয়া দেৰি হ'বগৈ মানে মোৰ নহ'লে অঁ হেলমেটটো ক'ত থলি সেনেকৈ বান্ধি লৈছোৱে আকৌ। তো গাইছ ৰুমলৈ বুলি ওলালোঁ এইফালে স্কুটিত পূৰা বাঁহ বান্ধি ল'লোঁ কি অঁ 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 তো গাইছ ৰুমলৈ বুলি গৈ থাকোঁ এয়া চাওক যেনে তেনেহে আহি ৰুম পাইছোঁহি একদম এয়া চাওক এইখিনি এতিয়া খুলিব লাগিব ৰাতিলৈ আকৌ ৰাতিলৈ এইখিনি জোনালি কৰি এইফালে জেওৰা লগাব লাগিব এই আগফালে জেওৰাখন এই উঘালি পেলালে। তো গাইছ মাথাটো কিবা পাতল পাতল লাগিছে চুলিখিনি কাটিলোঁ সেইকাৰণে মাথাটো পাতলা পাতলা লাগিছে। তো গাইছ উঠনি যে বাঁহখিনি আনিছিলোঁ স্কুটিত উঠাই সেইখিনি বাঁহ আমাৰ পাপাই এতিয়া জেওৰা উঠাই আছে এইয়া ইমানখিনি উঠালে আৰু উঠাবলৈ আছে বাৰু সেইখিনি লাহে লাহে উঠাব এতিয়া জুই জ্বলাই জ্বলাই পূৰা উঠাই আছে পাপাই কিমান উঠাবি পাপা আৰু কিমান উঠাবি নহয় আৰু কিমান উঠাবি বেছি নালাগে আৰু ঠাণ্ডা হৈছে
উঠনি যি কষ্টৰে আনিলোঁ গাইছ মইহে জানো ৰাস্তাটোত কেনেকৈ আহিছোঁ তুমি কি ডিজাইন কৰি থাকিলে খুবটো বাহিৰ হৈ গৈছে যে দৰ্জাখনত বৰ ডিজাইনৰ লগ দেখোন এইটো হে ভাত পানী কি হ'ল এতিয়া খাবহে লাগে নেকি নে ঠাণ্ডা হ'ল ভাত পানী হ'ব তেতিয়া গৰম গৰম হৈ আছে চাগে গা ধুম বুলি ভাবিছিলোঁ নোধোৱা যিহে ঠাণ্ডা এতিয়া এই ঠাণ্ডাত আৰু গা ধুলে অৱস্থা কাহিল হ'ব এনেই মানুহখনৰ বেমাৰ আজাৰ হৈছে বহুত ভৰি হাতকেইটাকে ধুই লওঁ আৰু তো মানে গাইছ ভৰি হাত ধুই ল'লোঁ লগতে এইফালে কাপোৰকেইটাও তিয়াই দিলোঁ চাৰ্ফত এইয়া গা নুধুলোঁ মানে যিহে ঠাণ্ডা হৈছে গা ধুব নোৱাৰি সেইকাৰণে অকল ভৰি হাতকেইটাকে ধুলোঁ তো গাইছ এতিয়া ভাতকেইটা খাই অলপ ওলাই আহিছোঁ বাহিৰলৈ সেয়া তো গাইছ আপোনালোকে ভাবিব পাৰে নহয় এই ঠাণ্ডাত এইটোৱে গেঞ্জিটো পিন্ধি কেলৈ ওলাই আহিছে চুলিকেইডালৰ লগত মগজটো চেলুনত থৈ আহিলে নেকি বুলি তো গাইছ মোৰ মানে ঠাণ্ডা লগা নাই বুলি ভাবিছে নেকি নেভাবিব বহুত ঠাণ্ডা লাগিছে তো গাইছ ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ওলাই আহিছোঁ তো গাইছ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাই দিব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব তো গাইছ বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছে লগতে ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে ভেলাঘৰৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে তাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ আৰু লগতে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকৰ বিহু কেনেকুৱা গ'ল